তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল 2024 চন কেনেকুৱা গৈছে এটা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো ফাৰ্ষ্টে লাইক কৰি লোৱা। তো আজি ভিডিঅ'টো বিশেষ একো ফান্দা নাই, বাকী যোন নতুনকৈ আহিছে সেইসকলক কৈ দিছোঁ। মানে ইনষ্টাগ্ৰামত এজনী ছোৱালীয়ে ভিডিঅ' বনাইছিলে, মাক বাপেকক ধৰি মই তাতে মানে ছোৱালীজনীক ৰ'ষ্ট মাৰিলোঁ। তাৰপিছতে ছোৱালীজনী আকৌ ওলটাই মোক ৰ'ষ্ট মাৰি দিলে। তো চবেই মানে মোক মেছেজ কৰিলে যে দাদাক তাই কেনেকৈ যাব দিব নোৱাৰি, আকৌ এটা আপুনিও ৰ'ষ্ট মাৰি দিয়ক, তো নহ'লে তাই লাজ নাপাব কিবা কিবি ধেৰ ক'লে। তো মই ভাবিলোঁ হয় কথাটো, তোৰ ৰ'ষ্ট এটা মাৰি দিওঁ। বাকী যোন নতুনকৈ আহিছে সেইসকলক বুজাই দিছোঁ, নহ'লে বুজি নাপাব ন, ভাবিবা ন যে এইটো আলবালকৈ ছোৱালীজনীক এনেই কেলে গালি পাৰি আছে, আকৌ মোৰ ওপৰত খং উঠিব। সেইকাৰণে কৈছোঁ, সেইকাৰণে বুজাইছোঁ। সেইকাৰণে আকৌ মই ভিডিঅ'টো বনাই কিন্তু ইনষ্টাগ্ৰামৰ কেছটো মই ইউটিউবত আনিবলগীয়া হ'ল। চৰি, একদম এক্সট্ৰিমলি চৰি, বেয়া নাপাবা। কাৰণ চালা ডিঙিত ধৰি কোনে চৰি কৰিব, তাৰ কাৰণে একদম বহুত বেছি চৰি, কোনো যাতে বেয়া নোপোৱা, ঠিক আছে। কাৰণ ইনষ্টাগ্ৰামত সেইটো ফেচিলিটি নাই যে 1 মিনিট 30 ছেকেণ্ডতকৈ বেছি ভিডিঅ' আপলোড কৰিব পাৰি। কাৰণ তাই ভিডিঅ'টো অলৰেডি হৈ গ'ল 1 মিনিট মানৰ, যিটো তাই মোক ৰ'ষ্ট মাৰিছে। আৰু মোৰটো এড কৰাৰ পিছত মিম চিম ছেট কৰি মেলি মানে 5 মিনিট মানৰ এটা ভিডিঅ' হ'ল। চ' মই ভাবিলোঁ ইনষ্টাগ্ৰামত যেতিয়া আপলোড কৰিব নোৱাৰি, চবকে ক'লোঁ ইউটিউবতে আপলোড কৰিম। তো ইউটিউবতে মই ভিডিঅ'টো আপলোড কৰিলোঁ। বাকী ভিডিঅ'টোৰ লাষ্ট পাৰ্টখন কেতিয়াও মিছ নকৰিবা, মানে একদম চাক্কাছ। মানে যদি তোমালোকৰ ঠাণ্ডা লাগি আছে ন, গৰম উঠি যাব, বহুত বিন্দাছ মজাকৈ বজাইছোঁ সুন্দৰকৈ। কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিবা আৰু ভিডিঅ'টো লাইক কৰি লোৱা। আৰু যদি কোনোবা নতুনকৈ আহিছা প্লিজ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ এনেকুৱা ধৰণৰ মই ৰ'ষ্টিং নামাৰোঁ কোনো পাৰ্চনেলি। বাকী বাছ প্ৰব্লেমটো হৈ গ'ল কাৰণে ৰ'ষ্টটো মাৰিবলগীয়া হ'ল। বাকী এতিয়া বেছি বকচুদি কৰি নাথাকি ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে কিবা এটা ভিডিঅ' বনাইছা, তাৰ মাজত মা দেউতা ফেমিলি কাৰোবাক প্লিজ নানিবা, কাৰণ তুমি ভিডিঅ' বনাইছা তাতে সীমিত থাকিব দিয়া। কিবা বেলেগক ফেমিলি মানুহ মা দেউতাক নানিবা। চাবিকো তোমাৰ কথাটোও সঁচা, কিন্তু শুনা, আমি বহুত তেনেকুৱা ভিডিঅ' বনাওঁ য'ত ভালো থাকে বেয়াও থাকে। যেনিবা ভিডিঅ' বেয়া বানলোৱে, মানি লৈছোঁ বেয়া ভিডিঅ' বনাইছোঁ, কিন্তু তাত কমেণ্ট কৰা, মোক কোৱা, মোৰ একো আপত্তি নাই। কিন্তু মা দেউতাক কিয় আনিব লাগে বা দাদাক কিয় আনিব লাগে? বহুতে এনেকুৱা কমেণ্ট কৰে, তোমাৰ মা অমুক নেকি, তোমাৰ দেউতা হিজৰা নেকি, তোমাৰ দাদা অমুক নেকি, তোমাৰ দেউতা এনেকুৱা নকৰিলে আজি তুমি নহলা হয়। তেনেকুৱা আলবাল কমেণ্ট কৰে, কমেণ্ট কৰে। তো তেনেকুৱা সেইবোৰ কমেণ্ট পঢ়ি আমাৰো বেয়া লাগে। আৰে মা দেউতাক কিয় আনিব লাগে? তুমি কৈছা মা দেউতাক আনিব নালাগে মাজত, সেইবিলাকে যে মা দেউতাক মাজতে আনি দিয়ে, মোক বুলি নহয়, বহুত ছোৱালীকে তেনেকুৱা কমেণ্ট কৰে। আমিও মা দেউতাক সন্মান কৰোঁ, কেনেকৈ সন্মান কৰিব লাগে সেইটো জানো। মোৰ মা দেউতা নহ'ব পাৰে, কিন্তু সেইখিনি সন্মান আমি আনকো দিওঁ। কিন্তু তেনেকুৱা কমেণ্ট কৰিলে আমাৰো ভাল নালাগে, সেইবাবে মই ভিডিঅ'টো বনাইছোঁ। কিন্তু মই তেনেকুৱা ভিডিঅ'টো বনোৱাৰ কাৰণে গাত লাগিছে, কিন্তু তেনেকৈ যে কমেণ্ট কৰে সেইসকলক ক'বা আগতে। অ' মাইনা, তোমাৰ ভিডিঅ'ত কমেণ্ট কৰা সেইসকলক ক'বলৈ মই তোমাৰ পাৰ্চনেল এছিষ্টেণ্ট নেকি? আৰু তোমাৰ ভিডিঅ'টো দেখি মোৰ গাত লাগিছে, কাৰণ তুমি পাব্লিককৈ ভিডিঅ'টো বনাইছা। কাৰণ মই ল'ৰা হয়, মই কোনো হিজৰা নহয়। কাৰণ তুমি ভিডিঅ'টোত ল'ৰা বোৰ শব্দটো ইউজ কৰিছা, আৰু চাগে তোমাক মায়ে সৰুতে গাখীৰ কম পানী বেছি খোৱালে। আৰু সেইকাৰণে মাইনা তুমি আজি এটা মিনিংলেছ ৰ'ষ্টিং মাৰিছা, য'ত না অৰ্থ আছে না পদাৰ্থ আছে। আৰু ছ'চিয়েল মিডিয়া মানে কি বুজি পোৱা নে? সামাজিক এটা মাধ্যম, য'ত মানুহে নানা ধৰণৰ মনৰ পচন্দৰ মতে ভিডিঅ' বনাব পাৰে। আৰু তুমি ভিডিঅ'টো মেনশ্যন কৰিছা যে তুমি বেয়াও বনোৱা ভালো বনোৱা। আৰু যদি তুমি বেয়া ভিডিঅ' বনোৱা, তাত এটা কমেণ্ট বোলা বস্তু থাকে, য'ত মানুহে মানুহৰ মনৰ ৰিভিউ দিব পাৰে। কমেণ্ট বোলা বস্তুটো দিছে কিয়? তাত যদি মোৰ যদি ভাল লাগে ভাল বুলি ক'ম, যদি বেয়া লাগে বেয়া বুলি ক'ম। আৰু তোমাৰ ভিডিঅ'টো বেয়া দেখিছে মানুহে, সেইকাৰণে বেয়া কমেণ্ট আহিছে। তাত তোমাক মাক ধৰিছে, দেউতাক ধৰিছে, সেইটোত মোৰ মতলব নাই। তোমাক যদি কোনোবাই বেয়া কৈছে, তুমি কমেণ্টত গালি পাৰা, পাৰ্চনেল গালি পাৰা। আৰু তুমি পাব্লিককে ভিডিঅ'টো বনাই পোষ্ট কিয় কৰিব লাগে? তাত আমাৰ গাল লাগিছে, সেইকাৰণে ৰ'ষ্টিং মাৰিছোঁ। আৰু তোমাৰ যদি ইমান বেয়া কমেণ্ট দেখি গা জ্বলে, তেতিয়া তোমাৰ কাৰণে ছ'চিয়েল মিডিয়া নহয়, তুমি সন্ন্যাস জীৱন যাপন কৰা। আৰু ইনষ্টাগ্ৰামৰ মালিকে কমেণ্ট বোলা এটা বস্তু দিছে, য'ত মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবই। যদি তুমি বেয়া ভিডিঅ' বনাইছা বেয়া কমেণ্ট পাবা, যদি ভাল ভিডিঅ' বনাইছা ভাল কমেণ্ট পাবা। তুমি বেয়া ভিডিঅ' বনাইছা সেইকাৰণে বেয়া কমেণ্ট পাইছা, তাতে তুমি বেয়া পাই লাভ নাই। আৰু মানুহৰ চৰিত্ৰটো নিজে বনোৱা, নিজৰ ওপৰত আত্মবিশ্বাস থকা, দম থকা এটা চৰিত্ৰ হ'ব লাগে, য'ত মানুহে আঙুলিয়াবলৈ ভয় কৰে। তুমি এতিয়া এনেকুৱা কৰিছা যে তোমাৰ লগৰ এজনীয়ে ক'লে কালি মই গুড় খাই চালোঁ, বহুত টেষ্টি, তয়ো খাবি নেকি? আৰু তুমিও দৌৰি গৈ গুড় খাবলৈ ধৰিলা। তেনেকুৱা চৰিত্ৰৰ হ'ব নালাগে। এতিয়াতো তুমি ঠিক তেনেকুৱাই কৰিছা, কোনোবা বেয়া ভিডিঅ' বনাই পপুলাৰ হোৱা দেখিছা, আৰু তুমিও গৈ কেলা বেয়া ভিডিঅ' বনাই পপুলাৰ হ'ব বুলি ভাবিছা, সেইকাৰণে বেয়া কমেণ্ট পাইছা। নিজৰ টেলেণ্টে, নিজৰ দমেৰে কিছুমান ভিডিঅ' বনোৱা, য'ত মানুহে চাই এণ্টাৰটেইনমেণ্ট ভাল পায়, তেতিয়া অলপ লাহেকৈ পপুলাৰ হ'বা, কিন্তু এদিন হ'বা, ভালকৈ হ'বা।
আৰু মাইনা তুমি এতিয়া নিজে নিজৰ ইমেজটো খাৰাপ কৰি পেলালা, মানে নিজৰ ভৰিত কুঠাৰ মাৰি দিলা, কাৰণ তুমি অলৰেডি তোমাৰ প্ৰফাইলত 10-20টা বেয়া ভিডিঅ' আপলোড কৰি দিলা। এতিয়া যদি তুমি এটা ভাল ভিডিঅ' আপলোড কৰা, তাত আজি যুগৰ ল'ৰাবিলাকে RANDI বুলি কমেণ্ট কৰিব। আৰু মাইনা তোমাৰ মোক ৰষ্টিংটো মোৰ কোনো মতলব নাছিল, তুমি এনেই ৰষ্টিংডাল মাৰি দিলা আৰু এতিয়া ওলটাই মোৰ পৰা ৰষ্টিং খাইছা। তোমাৰ ভিডিঅ'ত বেয়া কমেণ্ট আহিছে, তুমি পাৰ্চনেলি ৰিভেঞ্জ লোৱা, কিবা লোৱা, এইটো তোমাৰ কথা। আকৌ তুমি পাব্লিককে ভিডিঅ'টো বনাই দিলা, সেইকাৰণে মোৰ পৰা ৰষ্টিং খালা। আৰু মাইনা চোৱা, এবস্তা ভাল হ'লেও এটা হ'লেও বেয়া হ'লেও ওলাবই। তো তুমি যিমান ভাল ভিডিঅ' বনোৱা, যিমান বেয়া ভিডিঅ' বনোৱা, তাত এটা হ'লেও বেয়া মাথাৰ মানুহৰ বেয়া কমেণ্ট আহিবই। তো তুমি যদি সেই কমেণ্টটোকে লৈ পাব্লিককে ভিডিঅ'টো বনাবলৈ যোৱা, তেতিয়া তোমাৰ তাতকৈও মাথাটো বেয়া হ'ব লাগিব। গজব বেজতি। আৰু বেয়া কমেণ্ট মোৰ ভিডিঅ'টো আহে, মই চাওঁ, লাইক কৰি দিওঁ বা ডিলিট কৰি দিওঁ, খেলা খতম। আকৌ সি বেয়াকে কমেণ্ট দিলে বুলি মই তাকো গালি দিবলৈ যাব লাগিব নি? পাগলৰ লগত মানুহটো পাগল হ'বলৈ যাব নোৱাৰি ন। তাৰ আমনি লাগিব, সি এদিন এৰি দিব। গতিকে তোমাৰ নিচিনা চিপ মাইণ্ডৰ মানুহ হ'ব নালাগে। মই এটা তোমাক একদম লাষ্টৰ সময়ত বেষ্ট অফাৰ দি যাওঁ, একদম ভাল এডভাইচ দি যাওঁ, ঠিক আছে? তোমাৰ যদি ইমান পপুলাৰ হোৱা পোকে কামুৰিছে, তুমি এটা কাম কৰা, চোলা পেণ্ট গোটেই খোলা, নাংগা নাচ কৰি দিয়া ছ'চিয়েল মিডিয়াত, ৰাত চেলিব্ৰিটি বনি যাবা।